টাকার মাটিতে তো আমার বস্তুটা পোতা আছে এই বস্তুটা তো মানে ইয়ার পরে চুরি হয়ে গেল এটা পথার তো আর এনেকুৱা মিচিং নাই তার পিছত হয়তো তাৰমানে আমি এই পুতবা পৰা নাই মাটিগেলা পৰি আছে ভাজে এই বস্তুবিলাক এতিয়া কোন মানুহে এনেকৈ চুৰ কৰে সেই মানুহবিলাক ধৰি ফেলে তাৰমানে অলপ ভালকৈ শিক্ষা দিব লাগে ব্যৱস্থা কৰিব লাগে এই তাৰ মাখা চুৰ কৰিছে এই চলাৰ তাৰ মানে সব তাৰ এই কেঁচি দি কাটি ফেলে সব লৈ গৈছে ইয়াৰ পৰা আপুনি পানী দি খেতি কৰিছে ইয়াৰ পৰা পানী দি খেতি কৰোঁ আৰু এই প্ৰকল্পটোৰ জৰিয়তে কিমান এতিয়া আকৌ ৰুব পৰা নাই ৰুব পৰা নাই আন জেগাত কোনদিনা শুরু হয়েছে তো চুৰ হৈছে আজি মোটামুটি কালি পৰদিনা মানে ভাল নেকি গম পোৱা নাই আমি একদিন যাওঁ পানী দিবা আনতে গম পাইছি গম পাইছোঁ পথাৰত পথাৰত পানী দিবা আজি গম পাইছোঁ এতিয়া যি পথাৰত বৰ্তমান ৰোৱাৰ সময় এই ৰোৱাৰ সময়খিনি আপোনালোকে আমাৰ খুব কষ্ট হৈছে ৰুবই পৰা নাই ধৰিব লাগে এইগিলাবিলাক ধৰি শিক্ষা দিব লাগে অলপ আৰু এইটো কোনে চুৰ কৰা বুলি ভাবোঁ এইবিলাক এতিয়া তাৰমানে এতিয়া কিছুমানে কৈ আছে তাৰমানে যে মদ খোৱা মানুহ কিছুমানে হেৰি ড্ৰাগছ খোৱা মানুহ এইবিলাকে কৰি আছে পুলিচক কম নাই নেকি না কৰিছে ক'ব নোৱাৰোঁ সেইটো অফিচিয়েলৰ কিবা বিভাগৰ কোনোবা আহিছে নেকি নাই আপুনি কি 3 বিঘা কৰিছে এতিয়ালৈকে ৰুব পৰা নাই ৰুব পৰা নাই ঠাইখিনি ক'ত আছে ঘৰতে তেখেতে এইটো বিবেচনা কৰিব তেখেতে বিবেচনা কৰিব আৰু কি